নমস্কাৰ মই সুমি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ সুমি কিচেন ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি বনাব লৈছোঁ কেৰাহীত অতি সহজতে আৰু কম সামগ্ৰীৰে জহা চাউলৰ পোলাও। যদিও মই বনাব লৈছোঁ ভেজ পোলাও, তথাপিও ইয়াত মই ড্ৰাই ফ্ৰুটো ব্যৱহাৰ কৰিম, যিহেতু মই ঘৰতে বনাব লৈছোঁ, ঘৰতে খাব লৈছোঁ। আৰু কেনেকৈ অতি সহজতে কম সামগ্ৰীৰে জহা চাউলৰ পোলাও বনাব পাৰি দেখাংগে বোলা। তেন্তে চাওঁ বোলা। মই জহা চাউলৰ পোলাওৰ কাৰণে আধা কেজি জহা চাউল লৈছোঁ আৰু এইখিনি মই ভালকৈ 15 মিনিটমান ধুই মেলি তিয়াই থ'ব। আৰু মই ইয়াত লৈছোঁ মটৰ, গাজৰ সৰু সৰুকৈ কাটি লৈছোঁ, ডালচেনি, লং, ইয়াত ডাব নাৰিকল আৰু ইয়াত বাদাম লৈ লৈছোঁ। আৰু মই 2টা পিঁয়াজ কাটি ৰাখিছোঁ। মই ইয়াত মনোৰমা ঘিউ ব্যৱহাৰ কৰিম আৰু তেজপাত 2 খিলা। এতিয়া গেছটো জ্বলাই মই কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াত ৰিফাইন তেল দি ল'লোঁ। ৰিফাইন তেলখিনি গৰম হৈ অহাৰ ইয়াত মই তেজপাত, লং, ইলাচি, ডালচেনিখিনি দি লৈছোঁ। আৰু এতিয়া পিঁয়াজখিনি ইয়াত দি দিম। এইখিনি পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এতিয়া মই ইয়াত তিয়াই ৰখা জহা চাউলখিনি দি দিম। আমি চাউলখিনি 15 মিনিটমান তিয়াই থৈছিলোঁ আৰু চাউলখিনি এতিয়া 5 মিনিটৰ কাৰণে মই ভাজি লওঁ। এতিয়া আন্দাজমতে নিমখ দি লওঁ আৰু এতিয়া মটৰখিনি কাটি ৰখা গাজৰখিনিও দি ল'ম। এয়া বাদাম আৰু যিখিনি ডাব আছিলে কাটি ৰাখিছিলোঁ, এই ডাবখিনি মই ইয়াত দি দিম। এইখিনি ধুনীয়াকৈ লৰাই ল'ম। এইখিনি কেৱল আমি 5 মিনিটৰ কাৰণে ভালকৈ ভাজি ল'লেই হ'ল। এয়া দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া আমি কুকাৰত এইখিনি ধুনীয়াকৈ দি দিম। ইয়াত এতিয়া মই মনোৰমা ঘিউ 2 চামুচমান ডাঙৰ চামুচৰে 2 চামুচ দি লৈছোঁ। মই চামুচখন উল্টাকৈ ঘিউখিনি উলিয়াইছোঁ, নহ'লে ওলাব বৰ অসুবিধা হৈছিলে, সেইকাৰণে তেনেকৈ দিছোঁ। আৰু ইয়াত মই সদায় বনাই থাকোঁ কাৰণে নহ'লে কাপৰ জোখত চাবলৈ গ'লে আধা কাপ ইয়াত পানী দি ল'ম। মোৰ পানী দিয়া হৈ গৈছে আৰু এতিয়া কুকাৰ সাফৰখন মাৰি গেছৰ ওপৰত তুলি দিম আৰু এটা চিটি অহালৈকে এইদৰে কুকাৰ গেছৰ ওপৰত তুলি থ'ম। কুকাৰ হুইচেল মৰাৰ পাছত সদায় কুকাৰ নিজে খুলিব দিব লাগে, নহ'লে কুকাৰ আগতীয়াকৈ খুলি দিলে পোলাও বেয়া হয়। আৰু মোৰ গৰম গৰম পোলাও, কেৰাহীত বনোৱা অতি সহজতে কম সামগ্ৰীৰে বনোৱা পোলাও, জহা চাউলৰ পোলাও ৰেডি হৈ গ'ল। আৰু এতিয়া মই লোকেল মুৰ্গী মাংসৰ লগত জুতি ল'ম। আপোনালোকে এইদৰে অতি সহজতে কেৰাহীত জহা চাউলৰ পোলাও বনাই চাব পাৰে আৰু বনাই কেনে পালে নিশ্চয় কমেণ্টত জনাব। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ভিডিঅ' মোৰ চাই ভাল পাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।